সেলফি পয়েন্ট এইটো অলপমান জবৰদস্ত কৰিছে এইটো কাপলৰ কাৰণে মানে লালক মাইনাকৰ কাৰণে ক্লিপৰ কাৰণে আছো ওলাই वेलकम बैक टू माय यूट्यूब चैनल एंड फेसबुक पेज मुन मस्ती। तो आज बर्तमान आसो मैं पागलेटार पारत बर्तमान माने आज छठ पूजा और लगते काइलाथेरो बिया काइलार बायदो बायाकर बिया तो ताके जाम प्रथम छठ पूजार सरू अलमान चाई लो कारण घर काहते जेहेतु पूजा तो भिडिओ आन अपना केनेके थाको ब्लग बना करছো जेहेतु बर्तमान कन्टिन्यू कर आसो तो छठ पूजार ब्लग और एलेकार डेकोरेशन अलग आगत बेटार कर भल कर तो ये देखाई और जो पारो रातिपुৱাৰ क्लिप रातिपुৱা भिडिओ बनाम अपना देखाम तो चाই থাকিব এতিয়া আমি যাম কাইলাথেৰ বায়াকৰ বিয়াত খাই আহিলোঁ আৰু একবাৰ যাম এতিয়া তো জবৰদস্তকৈ মানে ডেকৰেশ্যন কৰা মানে এইখিনি কৈছোঁ এইবিলাক আপোনালোকে গেটো দেখাইছে কিমান ধুনীয়াকৈ বনাইছে এইটো গেটৰো সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ और ये सेल्फी पॉइंट जोबार माने एटा ना कि सेल्फी पॉइंट बनाइছে एबार माने 4टा 5टा मान सेल्फी पॉइंट बनाइছে माने गोटाकिटा सेल्फी पॉइंट आपनाक देखाइ दिছো এইটো আগত দেখা পাইছে এইটো এটা সেলফি পয়েন্ট তাৰ মানে ফটো তোলাৰ কাৰণে মানে আজিকালি বিয়া পূজা সবতে মানে সেলফি পয়েন্ট থাকবই কিবা যদি মোৰ ভুল হৈছে আপোনালোকক মাফ কৰি সত্যি মাইক যাতে সকলোৱে ভাল কৰে বুট্টু ভাই ডক্টৰ সুভাষ এইটো হৈছে পাগলাদিয়া নদী এতিয়া এইটো আন্ধাৰ কাৰণে আপোনালোকে পানী চানী দেখা নাই তো পুৰা গোটেই পূজাৰ জেগা এলাত চব ছট পূজা হ'ব জেগাত হৈ গৈছে এই জেগাই পূজা হ'ব ৰাতিপুৱা আৰু গধূলি গুচি গ'ল মই কাৰণ বিয়াত আছিলোঁ বিয়াত থকাৰ কাৰণে ভিডিঅ'খিনি বনাব নোৱাৰিলোঁ আৰু এইভাগে বোমা মাৰি আছে আৰু ইয়াতে হ'ব ফাংচন ইয়াতে আপোনালোকক নেদেখাওঁ কাৰণ মই নাথাকোঁ তো এখন এইটো এটা সেলফি পয়েন্ট এইটো অলপমান জবৰদস্ত কৰিছে এইটো কাপলৰ কাৰণে মানে লালক মাইনাকৰ কাৰণে এইটো কেনেকৈ বনাইছে আৰু ছট পূজাৰ সময়ত মানে ৰাস্তাৰ পুৰা চাইডে চাইডে পুৰা লাইট পুৰা দি দিয়ে মানে পুৰা একদম পোহৰ হৈ থকাৰ কাৰণে পিছ ৰাতিও মানে প্ৰায় ৰাতিপুৱাৰ সময়ত মানুহ বহুত আহে তো লাইটে কেনে দিছে যাতে অলপ মানুহখিনি আত সুবিধা হয় বা কষ্ট নহয় এতিয়া মই আহি গ'লো মানে কাইলাথৰ ঘৰত কাইলাথেৰ বিয়াত মানে বায়াকৰ বিয়াত আৰু এইফালে পুৰা ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ ফাইনেল খেলা চব ব্যস্ত তো ৰিজাল্টটো গমেই গৈছে আপোনালোকে ইণ্ডিয়া হাৰিছে তো সেইটো কাৰণে বহুতো বেয়া লাগিছে কিন্তু বৰ্তমান যেতিয়া চাইছোঁ তেতিয়াহ'লে পুৰা জোচ কাৰণ তেতিয়া 2টা নে 3টা উইকেট গেছে তো আৰু পুৰা আশা কৰিছে যে আৰু উইকেট যাব আৰু খেলাখন সোনকালে ইণ্ডিয়া জিকিব কিন্তু লাষ্টত কি হ'ল উপায় নাই ও লাইট এই পানী থৈ মই দেখি দিম কি হৈছে তো ফাইনেলি দৰা আহিল তো দৰা অহাৰ পিছত তো এতিয়া দৰাক মানে বাহিৰৰ পৰা ৰভাক লাগি লৈ যাব কিন্তু ৰভাত নিয়াৰ আগতে কিটো অৱস্থা হয় চাই লওক Sana? Hey, sada mari, hey, sada. Oh, কি কৈছ ৰা? Oh, কি কৈছ? এটা আমাৰ তো আমাৰ লতা কি কৈছ? লতা দেখা কৈছে। তো বিয়া কমপ্লিট হৈ গ'ল এতিয়া কইনা যাব মানে কইনা হৰাকতেৰ ঘৰত যাব তো বিয়া চিয়া শেষ এতিয়া আমি কইনা যোৱাৰ পিছত আমি ঘৰত যাওঁ তো ৰাতি মানে বিয়াৰ পৰা প্ৰায় 1:30 2টা বজাত ঘৰ আহি পেলোঁ আৰু ঘৰৰ পৰা আহি অলপ সময় বাগত দি আৰু 4টা মান বজাত পুৰা উঠি আহিলোঁ মানে ভিডিঅ' বনোৱাৰ কাৰণে পূজাৰ ভিডিঅ' বনোৱাৰ কাৰণে তো এই ছট পূজাৰ সৰু সৰু ক্লিপ আপোনালোকক দেখা দিলোঁ চাওক
তো মস্ত পুৱাই মানে জেকেট চেকেট পিন্ধি পূৰা ঠাণ্ডাতে পূৰা জেকেট পিন্ধিছোঁ, কিন্তু বিশেষকৈ পানীৰ মাজত পূজা কৰিছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে কমেণ্টো কৰিব, শ্বেয়াৰ নকৰিলেও কথা নাই।